উত্তৰ পূব বুলি ক'লে প্ৰতিভাৰ এটা সৰ্ববৃহৎ ভাণ্ডাৰ কি শিল্প কি সাহিত্য কি ক্ৰিয়া উত্তৰ পূব আজি সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস আজি উত্তৰ পূবৰ মানুহ হিচাপে কিমান যে গৰ্ব কৰিবলৈ মন যায় শেহতীয়া আমাৰ গৰ্ব আমাৰ ঋতুৰিবা অৰুণাচলৰ ঋতুৰিবা এই যে ইণ্ডিয়ান আইডল 13 আৰম্ভ হোৱাৰ পৰা সমগ্ৰ দেশত এটাই চৰ্চিত নাম ঋতুৰিবা 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 অকল ভাৰতবৰ্ষ বুলি ক'লে নহয় বাংলাদেশ চুবুৰীয়া নেপাল পাকিস্তান তাতো ঋতুৰিবাৰ তাগ্ৰা ফেন আমিওতো তাগ্ৰা ফেন হয় ঋতুৰিবাক লৈ আমি কিমান যে সপোন দেখিছোঁ যে এইবেলি অন্তত ইণ্ডিয়ান আইডল উইনাৰৰ পুৰস্কাৰটি অসমলৈ উত্তৰ পূবলৈ আহিব কিন্তু লাগি গ'ল নহয় কেনা কিমান যে আফচোচ আমি যে কিমান আশাহত হৈছোঁ আমি বুলি নহয় আনকি বিখ্যাত বিখ্যাত চেলিব্ৰিটিসকলেও আশাহত হৈছে আনকি ঐশ্বৰ্য ৰায়ে কৈছে হম আপকে সাথ হে ঋতুৰিবাজী কিমান ভাল লাগে বহুতে কৈছে যে উই ৱান্ট জাষ্টিছ গতিকে এইবিলাক সকলোৱে প্ৰতিবাদ কৰিছে কাৰ কাৰণে প্ৰতিবাদ কৰিছে এগৰাকী সংগীত শিল্পীৰ কাৰণে এগৰাকী ৰাইজিং ষ্টাৰৰ কাৰণে প্ৰত্যেকে জানে প্ৰত্যেকৰ মনত এটা উপলব্ধি হৈছে যদি ঋতুৰিবাক স্তব্ধ হৈ যায় ইণ্ডিয়ান আইডলত কি হয় কলিতে তেওঁৰ প্ৰতিভাক মুচৰি দিয়া হ'ব কলিতে মুচৰি দিলে কি হ'ব কিমান লোকচান এটা জাতিৰ কাৰণে অকল আমাৰ উত্তৰ পূব বুলি নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা সাংঘাতিক ক্ষতি বিস্তৰ ক্ষতি এই মুহূৰ্তত মোৰ সুশান্ত সিং ৰাজপুতলৈ মনত পৰিছে আপোনালোকে হয়তো ভাবিব পাৰে ঋতুৰিবাৰ কথা কৈ আছোঁ সুশান্ত সিং ৰাজপুতৰ কথা কিয় আহে কাৰণ আছে শুনকচোন কাৰণটো এই কাৰণে কাৰণ সুশান্ত সিং ৰাজপুত আত্মহত্যা কৰিলে নে নেচাৰেল ডেথ এই সম্পৰ্কে এতিয়াও ক্লিয়াৰ হোৱা নাই কিন্তু সুশান্ত সিং ৰাজপুত যে কাৰোবাৰ বলি হৈছিল এই কথাটো ভাবিবৰ থল আছে বহুত যুক্তি আছে সেই সুশান্ত সিং ৰাজপুতক যেন বহুত অন্যায় কৰা হ'ল সেই অন্যায়ৰ কথাটো ভাৰতবৰ্ষৰ কোটি কোটি দৰ্শকে চিনেমা প্ৰেমীয়ে এই কথাটো উপলব্ধি কৰিছে সুশান্ত সিং ৰাজপুত কি হয় কোনো ধৰণৰ তেওঁ হেৰি নাই কোনো গডফাদাৰ নাই কিন্তু কি হয় নিজৰ প্ৰতিভাৰে তেওঁ কি হয় বলিউডত প্ৰতিষ্ঠা লাভ কৰিছিলে সুশান্ত সিং ৰাজপুতে কিন্তু সুশান্ত সিং ৰাজপুতক নিৰ্মমভাৱে হত্যা কৰা হ'ল অথবা সুশান্ত সিং ৰাজপুতে নিজে এই পৃথিৱীৰ পৰা আঁতৰি গ'ল ৰহস্য হৈ থাকিল কিন্তু তেতিয়াৰ পৰা কি হ'ল ওপৰত ভগৱান এটা আছে ভগৱান থাকিবই লাগিব সৃষ্টিকৰ্তাৰ আমি দান হয় গতিকে এই যিটো বলিউডে তাৰ আজি মাচুল ভৰিবলগীয়া হৈছে আজি বলিউডৰ চিনেমা বয়কট হৈছে গোটেই ভাৰতবৰ্ষত বহুকেইখন চিনেমা কিয় বয়কট কৰা হ'ল যে মানুহে বুজিছে জলঙাৰ মেকুৰী ওলাই পৰিছে এতিয়া যে প্ৰতিভাধাৰক যদি মুচৰি দিয়া হয় সেই কথাবিলাক দৰ্শকে কোনোদিন সহ্য নকৰে দৰ্শকে টকা পইচা দি চিনেমা চাবলৈ যায় গতিকে এই যে যায় নিস্বাৰ্থভাৱে ভাল পায় শিল্পীক সাহিত্যিকক অভিনেতাক গতিকে এই যে ঋতু বা ঋতুৰিবাৰ ওপৰত যিটো এটা অন্যায় কৰা হ'ল মই অন্যায় কৰা বুলিয়ে কৈছোঁ তেওঁলোকে জানি বুজি কৰা নাই তেওঁলোকে অজানিতে তেওঁলোকৰ ভুল হৈ গ'ল গ্ৰেণ্ড মিষ্টেক হৈ গ'ল কিন্তু মাজে মাজে ভাবোঁ ইমান বিখ্যাত বিখ্যাত বিচাৰকৰো ইমান ডাঙৰ মিষ্টেক হয়নে যদি মিষ্টেক হয় যদি ভুল হয় তাৰ শুধৰণিৰ ৰাস্তা আছেই ঋতুৰিবাক ওভতাই যদি তেওঁলোকে নানে যেনেকৈ বলিউডৰ বেলি এতিয়া অস্ত গ'ল ঠিক তেনেদৰে ইণ্ডিয়ান আইডলৰ যিটো বেলি যিটো তেওঁলোকৰ আকাশ চোৱা নাম সেই সুনামটো কি হয় অস্তমিত হ'ব ইণ্ডিয়ান আইডল আমাৰ সকলোৰে কাৰণে কিমান এখন শ্ৰদ্ধাৰ প্লেটফৰ্ম আমাৰ দৰ্শকৰ কাৰণে শ্ৰদ্ধাৰ ইণ্ডিয়ান আইডল প্লেটফৰ্ম শিল্পী সাহিত্যিকৰ কাৰণে প্লেটফৰ্ম গতিকে সেই যিটো ইণ্ডিয়ান আইডলৰ যিটো মৰ্যাদা যিটো গৰিমা যিটো মহিমা সেইটো অক্ষুণ্ণ ৰ'ব যদিহে ঋতুৰিবা ৰিটাৰ্ণ হয় ৰি এণ্ট্ৰি হয় আৰু ৰি এণ্ট্ৰি হোৱাটো আমি বিচাৰোঁ মই নহয় কোটি কোটি ভাৰতবৰ্ষই বিচাৰে অকল ভাৰতবৰ্ষই নহয় পাকিস্তানৰ ফেনবিলাকে বিচাৰে বাংলাদেশৰ ফেনবিলাকে বিচাৰে নেপালৰ ফেনবিলাকে বিচাৰে গতিকে আজি যিটো ঋতুৰিবা সম্পৰ্কত যিটো এটা আবহাৱা এই আবহাৱাটো
ঋতুৰিবাৰ প্ৰতিভাৰ সপক্ষত থাকিব বুলি মই নদি ক'ব পাৰোঁ আৰু ঋতুৰিবাক তেওঁলোকে মাতিবই লাগিব আৰু তেওঁলোকে যদি ৰি-এণ্ট্ৰি নকৰে তেতিয়াহ'লে কি হ'ব ইণ্ডিয়ান আইডলৰ সময়ৰ ওচৰত এটা সৰ্ববৃহৎ মিষ্টেক হ'ব আৰু যি মিষ্টেকৰ কাৰণে ইণ্ডিয়ান আইডলে সময়ৰ ওচৰত জবাবদিহি হ'ব লাগিব ঋতুৰিবা সম্পৰ্কত যিটো মোৰ ভিডিঅ' আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এটা কওঁ ঋতুৰিবাৰ সংগীতে আপোনালোকক বুকুক কেনেকৈ আকৰ্ষণ কেনেকৈ কৰে বুকুক কেনেকৈ আকৰ্ষণ কৰে মনক কেনেকৈ দলা দিয়ে মইতো ঋতুৰিবাৰ সংগীত শুনি মই এনেকুৱা এটা কথা ক'বলৈ মন যায় যে ঋতুৰিবাৰ সংগীতে আমাক দিৱানা কৰি পেলাব পাৰে ঋতুৰিবাৰ সংগীতে হেজাৰজনক আশিক বনাই দিব পাৰে যাৰ সংগীতে দিৱানা কৰি দিব পাৰে যাৰ সংগীতে আশিক বনাই দিব পাৰে তে কিমান অখখাপৰ শিল্পী আমাৰ উত্তৰ পূবৰ সহজ সৰল সেই যে আমাৰ মানুহ উত্তৰ পূবে সদায় কি হয় কিমান শিল্পী কিমান ক্ৰীড়াবিদক গোটেই ভাৰতবৰ্ষলৈ কি হয় প্ৰেৰণ কৰি আছে উত্তৰ পূব মানে শক্তিৰ এটা ভাণ্ডাৰ হয় প্ৰতিভাৰ এটা পাৱাৰ হাউচ হয় আমাৰ লগত কোন নাই আমাৰ লগত মেৰী কম আছে আমাৰ লগত লাভলীনা আছে আমাৰ লগত বিশ্ব দুৰ্বিত হিমা দাস আছে আমাৰ লগত এই যে ভিলেক ৰকষ্টাৰ খ্যাত ৰীমা দাস আছে যাৰ চিনেমা অস্কাৰলৈ নমিনেশ্যন পাইছিল আমাৰ লগত ভূপেন হাজৰিকা আছে আমাৰ লগত পাপন আছে জুবিন আছে কোন নাই আমাৰ লগত গতিকে উত্তৰ পূব বুলি ক'লে গোটেই ভাৰতবৰ্ষই আমি অহংকাৰ কৰাটো বিচাৰোঁ আৰু অহংকাৰ কৰাটো এই কাৰণেই বিচাৰোঁ যে উত্তৰ পূব সঁচাকৈ অহংকাৰ কৰিব লগা এটুকুৰা প্ৰতিভাৰ হীৰা হয় এটুকুৰা হীৰা হয় আৰু যিটো কালচাৰেল যিটো হৰ্চ পাৱাৰ উত্তৰ পূবৰ যিটো কালচাৰেল হৰ্চ পাৱাৰ এইটো সময় স্বীকাৰ কৰিবই লাগিব গতিকে কালচাৰেল হৰ্চ পাৱাৰক আজি ৰিপ্ৰেজেণ্ট কৰিবলৈ লৈছে এইবেলি ইণ্ডিয়ান আইডলত ঋতুৰিবা গতিকে ঋতুৰিবাৰ জাৰ্ণি অব্যাহত থাকক এইখিনি কৈ ভিডিঅ'টো সামৰিছোঁ